বন্ধুৰ আকৌ সন্দেহ হ'ল গৈ সুধিছে বোলে দাদা আগতেতো আপুনি দুটা পেক লয় বন্ধুজনৰ আপোনাক আজি এটা পেক লৈছে যে মানুহটো উল্টাই কৈছে মই মদ এৰি দিলো নহয় তাৰ বন্ধুটো খাই আছে কমিটিয়ে সভাপতি ইয়ালৈ মাতি দিয়ক কিয় মই বস্তু এটা লৈ আহিছোঁ ছাৰ কি লৈ আহিছে বা আধা গিলাচ গাখীৰ বিহুতে বাকী এখন বাজিছে তাকে কমিটিলৈ লৈ আহিছোঁ আৰু আনিছা অলপ সৰহকৈ আধা গিলাচ গাখীৰ কিয় আনিছে তবে চাহখন খাম বুলি ভাবিছোঁ ছাৰ নাপায় বোলে অপমান নকৰি মোৰ অপমান হ'ব নহয় পেলাই দে গাখীৰ পেলাই দে তেলতো পেলাই ঠাণ্ডা কৰিছে ইয়াতো পেলাই ঠাণ্ডা কৰিছে সি পেলাম নে কি চাওকচোন আমি অত সোপা মানুহ আছো সি আকৌ নিৰ্দিষ্ট এজনলৈহে গাখীৰ লৈ আছে তাকো এই আধা কাপ শিৱলিংগতে দি দিয়া হেঁতেনো সেইফালেও কিবা এটা পাওঁ দে পেলা পেলাও নে কি পেলাও নে আপোনালোকে হেঁচা এটা দিলে পেলাই দিম নেকি পেলাও মাত নাই দেখোন দিয়ক হেঁচা এটা পেলাও নে ভাগি যাব আজি গাখীৰ আঁকিয়ে দিছোঁ না ইমান সহজে বেঙেনা খোৱা মানুহ মই নহয় কৃষ্ণ কমল খাটনি আহে এশটা শিয়াল মুড়ি মই অৱতাৰ লৈছো ময়ো আনিছো তেনেকুৱা গাখীৰৰ টেকেলি এটা মোৰতো কমিটিয়ে খাই আপোনালোকে খাই পেলালেও শেষ নহ'ব চাব নেকি কলহটো গোটেই অসম ঘূৰাই ফুৰাইছে খেতিপথাৰ এটা কলহ গাখীৰ নোখোৱা মানুহে খাব পাৰিছে পাৰিছে দেখুৱাই দিম নহয় এইকল কলহ গাখীৰ গোটেই খাব গাখীৰটো পনীয়া নেপালৰ জাৰ্চি সেইকাৰণে কম গাখীৰ তেতেই হ'ল ক'ত চেঞ্জ হৈছে আৰম্ভ হৈছে এবাৰহে পেলাইছে আপোনালোকে চাকৰি এটা বজাইছে কিমান বাৰ কৰিব চাওক আমনি লাগি যাব চাই চাই এই টুকটুককে পৰিধান হৰিলা টুটুলি গলগলি কেচিটো গলগলি টুটুলি গলগলি কেচিটো গলগলি টুটুলি গলগলি কেচিটো গলগলি আধৈ মালতী ফুল ডালত বোকা ৰাতিৰ বেলাও পেই ৰাতিৰ পুৱাৰ টুকটুককে পৰিধান হৰিলা হেবে এইটো কি গাইছ টুটুলি গলগলি এইটোনো বাৰু নেগেৰা আছে বোলে টুলটুলি ক'তগুলি গেঞ্জিটো ক'তগুলি টুলটুলি ক'তগুলি মেক্সিটো ক'তগুলি নাই গাখীৰ নপৰে আৰু এই দুবাৰ তিনিবাৰমান পেলালো ইমান নহ'ব নহয় এতিয়া গাঁৱে ভূঞে যে থিয়েটাৰ পাৰ্টি আহিলে এনাউন্স দি ঘূৰি ফুৰে এইটো মই এবাৰ ক'ত শুনাই দিওঁ এইটো আমি য'তে যাওঁ কওঁ আৰু ইয়াৰ দিলেতো আপোনাক কাটি দিব আপোনালোকে আমাক আগতে লগ পাইছেনে ককাটো পাইছে ন আমি নীতি মানা কৰে পাই আছো আমিও ক'ৰবাত ঘূৰি ফুৰিছোতো হেল্ল' 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 সেইটো মই নিজে দি কৈছো হেল্ল' 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 পৰম শ্ৰদ্ধা নাই তবে বিদায় হিন্দু থিয়েটাৰৰ আজি প্ৰথম দেখা মঞ্চস্থ কৰিব বহুজিত ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে এখন নাটক বনৰীয়া প্ৰথম দৰ্শনী 500 টকা দ্বিতীয় দৰ্শনী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ ধন্যবাদ মই এটা মাতিছিলো কামত হ'লে ক'ব এতিয়া যদি চিকিৎসা কৰিব কিবা এটা হ'ল চিকিৎসা কিতাপে কেনেকে কাটি চাবগে গম পাইছে নাজানো মই দেখাই দিওঁ এইটো বেলেগত কৈছে কাটিছে এতিয়াহে চিকিৎসা কিতাপে কাটিছে
ঘটনা এটা হ'ল আপোনালোকে গম পাইছে চাগে খবৰ ন মোৰ নহয় শ্ৰীমতী বাৰু হয় ই এইবিলাকে কৰি মোক বৰবাদ কৰি দিছে মই আকৌ বেলেগ এটা এতিয়া মোৰ নামটো গালো কি মুখতে নেগেৰাটো বজালে যে আচলতে আৰু কিবা কিবি বজাই পেলাই গাবলৈ পালে ভাল লাগে এই ইয়াক জগাই দিবলৈ কৰি আছে পিছত এনেই ক'বগৈ আমাক শুনে কিয় ৰেডিঅ' শুনি আছো বুলি ভাবিছে কিয় কিহৰ কাম কৰে কি এই গম পাইছেনে নাই কোন নাম কি ধৰিবই পাৰে জনক নক মানুহকেইটা গাৰ ৰং কম নহয় এতিয়া ধৰিবই পাৰে গম পাইলে এতিয়া খুচিব আহি না জেগাত ঠিক আছে এতিয়া নুশুব দে আমি দেখাকে কোনো আমাৰো টোপনি ধৰিব গাড়ী চলোৱা যাতে একেই অনুষ্ঠান কৰি দিয়ক কাষত কোনো শুব নোৱাৰে আমি এনেকে যে ভুনভুনাই কথা পাতো কি পাতোতো আপোনালোকে গম নাপায় ন এই ক্ৰিকেট খেলত যে বেটছমেনে ছিক্সটো মাৰাৰ পিছত এনেকে মাজলৈ আহি ভুনভুনাই নাথাকে এতিয়া মেণ্ডুলিন এখন বজাই বজাই যদি গান এটা গাব লগা হয় গানটো কেনেকুৱা হ'ব এবাৰ গাই শুনাই দিওঁ সেউজী তোমাৰ নিৰলা বিদায় পৰ যি কথা ক'লা জানো চাব পাহৰি গ'লা মা আমি সদিয়ালে যামে মোৰ যাম খা মা আমি সদিয়ালে যামে মা আমি ফুল খামে মই মাংস পাতিহে খাম মই গান গাই আছো কথা কৈ নাথাকে মই ক'বতে কৈ দিম মাৰ মূৰটো কৰিছে কিয় মুখখন মেলি আছে এডাল গোটে গোটে ভৰাই নেকি এ ৰুনু জুনু 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 মাই তোমাক আজি ভাল লগা নাই কিয় খা জুনুমাই কিয় ভাল লাগিছে জুনুমাই গেলামালৰ দোকানত বাকী দিব পৰা নাই সেইকাৰণে বেয়া লাগিছে শান্তি নিদিয়ে গান গাবলৈ আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই বহাগৰ বিহু জুনুমাই গাত চাদৰ নাই একোৱেই নাথাকে তই যে ইমান উস্তাদি মাৰি আছো তই গান এটা গাব পাৰিবি গাচোন মোৰটো শুনা গাচোন গা তই নিজে গা মই গাই দিম তই গাব পাৰিবি মই হোৱা উঠালিব শকুন্তলা এইটো গান মই নিজে উঠিছো এনেকে বায়ুতে উচিছ কি উচিছ নিজে নিজে গান লিখেছে অচা অচা ৰচা অচা বা কিন্তু অচা বুলি ক ৰচাটো ক'ব না ৰচাটোতো আকৌ পঘা বুলি ক'ব এইটো ৰচা বেলেগ তোৰ ৰটো নুফুটে দেহি তাৰ জিভাখন ওলোৱা নহয় জানো দেৱালী দিনাও নুফুটে এইবাৰ দেৱালীত ফুটিব দে টিকাত বোম বান্ধি দি বোমে ৰয় একেলগে ফুটিব গা মই কোৱা টেবুলত কেঁচা বাকা ধাপ এটা ওলাইছে তাকোৱা টেবুলত কেঁচা পিপিতাই ঘূৰি ফুৰিছে আৰু এটা বনাইছো আৰু এটা উঠিছো মই কাম খচা খচা কৰি গাহৰি বাৰীত সোমাই কচু নৌকাই আহিলা মই গৈ ওলাইছো তাত গাহৰি মোৰে নোচান দিলা তোমাকে মাংস আহি কৰা কেজি মোৰ যে মাংস দাম যে নাছে নকৈ
যি টান ধৰিছো বিহু হ'বলৈ তেনেকে গায় বিহু গালে অকণমান ফূৰ্তিত আনন্দত গাব লাগে তেতিয়াহে ৰাইজে ভাল পায় হয়নে ঐ এতোলা শুনকে পিটি 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 এটুকুৰা সময়ত কিমান ঠিকে গহনা বনাওঁতে অকণমান টাইম লাগিব নহয় কথা